পৰৱৰ্তী অংশলৈ অৱসৰপ্ৰাপ্ত সেনা বিষয়াক বিদেশী সজোৱাৰ প্ৰসংগ কামৰূপৰ তদানীন্তন আৰক্ষী অধীক্ষকক নিলম্বনৰ দাবী আমছুৰ অন্যথা আমছুৱে ৰাজ্যজুৰি গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী ২৭ নৱেম্বৰত ৰাজ্য কঁপাব আমছুৱে ৰাজ্যৰ ৫০ লাখ লোকক লৈ আমছুৰ দিছপুৰ চলো কাৰ্যসূচী আছাম টকছক জনালে আমছুৱে এই কথা আৰু অৱসৰপ্ৰাপ্ত সেনা বিষয়াক বিদেশী সজোৱাৰ প্ৰসংগ কামৰূপৰ তদানীন্তন আৰক্ষী অধীক্ষকক নিলম্বনৰ দাবী আমছুৰ অন্যথা আমছুৱে ৰাজ্যজুৰি গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী ২৭ নৱেম্বৰত ৰাজ্য কঁপাব আমছুৱে ৰাজ্যৰ ৫০ লাখ লোকক লৈ আমছুৰ দিছপুৰ চলো কাৰ্যসূচী আৰু আছাম টকছক জনালে আমছুৱে এই কথা বানৰ পাছত এবাৰ সুৰপোকৰ তাণ্ডৱ সোণাৰীত সুৰপোকৰ তাণ্ডৱত দিশহাৰা দৰিদ্ৰ